নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জোনালী ডেকা ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোক দেখাবলৈ গৈ আছোঁ আপোনালোকক তিল আৰু মাছৰ আঞ্জা কেনেকৈ বনাই তাকে দেখাম আপোনালোকক। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাই থাকিব। যদি ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ ভিডিঅ'বিলাক নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইদৰে নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। গতিকে ব'লক ভিডিঅ'টোৰ মাজলৈ যাওঁ।
ফাইনেলি আমাৰ তিল আৰু মাছৰ আঞ্জা ৰেডি হৈ গ'ল। গতিকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।